বিধায়কৰ লালসা আপোনাৰ বহুত বেছি নেকি? এমএলএ হোক বা মন্ত্ৰী হোক বা যি হোক সেইটো মোৰ ব্যক্তিগত কথা। কোটিত নাই চাল বা কলি লেবেল দিছে 100 পাউৰ নিচিনা খেলা আপে শুন তাতে যদি তোক বাইদেউ পাৰিলেহেঁতেন ন লগাই দিব পাৰিলেহেঁতেন কিন্তু বাইদেউ অলপমান ভদ্ৰ আছে সেইকাৰণে নিদিলে বুজি পাইছ খবৰ কেলা তোমালোকৰ নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ তোমালোকৰ পুনৰ স্বাগতম জনালোঁ অন্য এটা নতুন ৰোজ ভিডিঅ'ৰ মাজলৈ আৰু আজি আমি কথা পাতিম যাৰ থোপৰাখন চাই মোৰ এনেকুৱা লাগে যে যাৰ কথা শুনি মোৰ এনেকুৱা লাগে যে তাৰ মুচুন চাই মোৰ ঠিক এনেকুৱাই লাগে সঁচা কথা ক'ব গ'লেতো মই ইয়াক একদম দেখিবই নোৱাৰো কিন্তু তথাপিও এই লাউৰাক আজি অলপমান তেল লগাই মাৰিম বুলি ভাবিছো ৱাহ তাৰ মুচুন চোৱা কেলা সালমান খানৰ ভায়েক যেনেকুৱা মুচুন দেখাইছে যেন কেলা বলিউডত শ্বুটিং কৰি আছে লাউৰে কেলা তাত থোপৰা হল কেলা মোৰ তলৰ এগেইটাৰ নিচিনা মানে বুজি পাইছে নহয় কেলা তাত থোপৰাটো হল ঠিক এনেকুৱা আৰু সি নেকি হ'ব আমাৰ অহা সময়ত মানে অসমৰ CM লাউৰে আৰে ভাই তাকে বুলি ইয়ে মামাৰ ঘৰত লৈ গ'ল কিন্তু উপায় নাপাই কেনে গেটৰ পৰাই ফিৰি যাবলগীয়া হল মামা মই ভাগিন যা ভাগছো তোর ভাই কেলা কিন্তু ঠিকে আছিল দাদাই আকৌ গ'ল নিউজ লাইফলৈ বিধায়কৰ লালসা আপোনাৰ বহুত বেছি নেকি? এমএলএ হোক বা মন্ত্ৰী হোক বা যি হোক সেইটো মোৰ ব্যক্তিগত কথা। বাহ কোটিত নাই চাল বা কলি লেবেল দিছে 100 পাউৰ নিচিনা খেলা আপে শুন তাতে যদি তোক বাইদেউ পাৰিলেহেঁতেন ন লগাই দিব পাৰিলেহেঁতেন কিন্তু বাইদেউ অলপমান ভদ্ৰ আছে সেইকাৰণে নিদিলে বুজি পাইছ বস্তুটিকে ভুল ভুলকৈ ইংৰাজী কৈ বিতৰ্কত কিয় সোমালে? সেইটো মই জানি শুনি এইটো ভুল ভুলকৈ মই ইংৰাজী কৈছিলোঁ যে মোৰ নামটো চৰ্চাত লৈ মই ৰাইজৰ লগত আগুৱাই লোৱাৰ কাৰণে এইটো মই কৈছিলোঁ ইয়াত কোনো নাই মই জানি পেলাই এইবিলাক ভুল কৰিছিলোঁ ভুলকৈ আমি নামটো চৰ্চাত আনিছিলোঁ এইখিনি আইডিয়া যদি তই আজি অলপমান কেইদিনমান আগতে লাগিলেহেঁতেন তেনেহলে তই আজি অসমৰ একটা ডাঙৰ চাদা বেপাৰী হ'ব পাৰিলিহেঁতেন গেদা শুন তই ভাব বৰ বেলেগ ধৰণৰ আইডিয়া হ'ল তোৰ বোপাই তুমি এইখিনি আইডিয়া অলপমান আগত নলগালে কিয় তেনেহলে চাদা বেপাৰত অলপমান কামাইও আছে আৰু নহলে বেলেগ বিজনেছ ষ্টাৰ্ট কৰিব পাৰিলাহেঁতেন ঠিক আছে মই মানিলো তুমি এইখিনি বাৰু ভুলতে কৰিছা কিন্তু প্ৰুফ অলপমান দেখাম নেকি বিজেপি ৰাষ্ট্ৰীয় সভাপতি গৰাকীৰ নাম জানা নামটো মই পাহৰি গলো ৱাহ বস্তিকে ৱাহ তাই নেতা হোৱাৰ টেনচনত এইখিনি পাহৰি গৈছে যে আমাৰ জাতীয় সভাপতি কি বস্তিকে মোৰ কৃষি মন্ত্ৰীৰ নামটো জানে জানো কৃষি মন্ত্ৰীৰ নামটো জানে জানো উকিল অতিল মই শুনা নাই কি অতিল অগিল লাউৰে কেলে এইখিনি নাজানে আকৌ ইখিনি হ'ব গৈছে আমাৰ অসমৰ CM বাহ তোক CM নহয় ভাৰতৰ প্ৰধানমন্ত্ৰী বনাব মোদীক বাদ দি এতিয়া তোক দিম আৰু কোনো নিদিয়ক মই দিম আৰু মোৰ অডিয়েন্সে দিব দেশৰ ৰাষ্ট্ৰপতিৰ নামটো জানে আপুনি জানো নাম থাকে জানো অসমৰ ৰাষ্ট্ৰীয় সভাপতিৰ নাম হ'ল জানো আপোনালোকেও শুনি লওক জানো কাৰ জানো বোপাই তোমাৰ জানো নে হেৰ জানো বাহ তুমি এই বুদ্ধি লৈ অসমৰ CM হ'ব ওলাইছা ঠিকে আছে
কৰ মক্কেল বিলাক কেলা আজিকালি CM হ'ব বিচাৰিছে চা ভাই আলু আৰু বেঙেনাৰ ভিতৰত পাৰ্থক্য আছে ন তই গোটেই তহঁতৰ গেদা জাতিৰ নামে বৰবাদ কৰি পেলালি গেদা বাকচুদি কৰিব আহিছ নেকি বে অসমৰ কৃষি মন্ত্ৰীৰ নামটো জানে নাজানো কেলা ভাগ না বে So thank you so much guys for watching my video and guys video to চাই যদি অলপমান ভাল লাগিছে ন লাইক কমেন্ট শেয়াৰ কৰিবা so আজিলৈ এইখিনিয়ে নতুন ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰা তেতিয়ালৈকে জয় আই অসম